কিমান গুনাহ কৰি আছো আল্লাহৰ কথাত মনত পেলাই কেনে আমি কেতিয়াবা সেই ভয়ত সেই গুনাহ এৰি দিছো নেকি? তেতিয়াহ'লে অলপ আগত বক্তাসকলে যি কেইটামান কথা আমাৰ ওপৰত উপস্থাপন কৰিলে যে এই অপৰাধ আমি কৰি আছো, এই ধৰণৰ গুনাহ আমি কৰি আছো। কিছুমান গুনাহ এনেকুৱা আছে যিবিলাক আমি মানুহে দেখাও নাপাওঁ, লুকাই লুকাই কৰো না নাই? এই সকলো ধৰণৰ গুনাহৰ পৰা বাচাৰ একেবাৰে সহজ উপায় আছে এটা, সেইটো এই আয়াত। অন্য আয়াততো আছে। যেতিয়াই মই অকলশৰীয়াত অকল অৱস্থাত আছো, এনে অৱস্থাত আছো, কোনো ব্যক্তিয়ে দেখা নাপায়, যেতিয়া আল্লাহ ৰাব্বুল আলামিনৰ স্মৰণ মোৰ দিলত আহিব, মই গুনাহ এৰি দিম। এই আমাৰ ডাঙৰ দোকানবিলাক বা বেংকত ইত্যাদি আমি দেখা পাওঁ CC কেমেৰা লগোৱা থাকে না? তাতে আমি যাওয়ার পিছত যেতিয়া গম পাওঁ যে এটা CC কেমেৰা লগোৱা আছে, সেই জায়গাত যাই কেনে আমি কোনো বস্তু চুৰি কৰি কিয় নকৰোঁ? দেখা পাবো কম্পিউটাৰ লগোৱা আছে, তাতে সব ভিডিঅ' হ'ব, মই কি কৰি আছো নকৰি আছো, যদিও মালিকে দেখা পোৱা নাই। সেই এটা অনুমান কৰি কেনে আমি চুৰি নকৰোঁ যে কমচ কম কেমেৰাটো লগোৱা আছে, মোৰ গোটেইখিনি বস্তু এই কেমেৰাৰ জৰিয়তে কম্পিউটাৰত উঠি আছে, আজি দেখা নাপালেও একমাহ পিছত কেতিয়াবা খুচৰিলে সেইটো কি পাব? বিচাৰি পাব। কেমেৰাৰ জৰিয়তে আমাৰ ভয় আহে। আল্লাহ রাব্বুল আলামিনে সূরা ইনফিতারের 11 নম্বর আয়াতত বর্ণনা করেছেন, ইন্না আলাইকুম লাহাফিযিন কিরামান কাতিবিন। কিরামান কাতিবিন নাম শুনা পাইছি? দুজন লিখক ফেরেশতা, যে তোমালোকৰ লগত কেমেৰা লগোৱা আছে, নেক আমল লিখা, বদ আমল লিখা কেমেৰা লগোৱা আছে না নাই? আমি যি জায়গাতে যাও লগত যাই না নাই? অকল অৱস্থাত থাকো, এন্ধাৰত থাকো, অকল ঘৰত থাকো, কোনো দেখা পোৱা নাই, সেই জায়গাত আছে না নাই? মই যি কৰিম সেই ফেৰেশতাসকলে সেই বস্তুখিনি কেমেৰাত আবদ্ধ কৰি কেনে আল্লাহ ৰাব্বুল আলামিনৰ কম্পিউটাৰত সেভ কৰিব না নাই? সেই খাতাত সেভ হ'ব না নাই? আল্লাহ ৰাব্বুল আলামিনে কাল কিয়ামতৰ দিনা ওপেন কৰিব কম্পিউটাৰত টিপি কেনে, আৰু মোৰ আপোনাৰ গোটেই অপৰাধ সেই সময়ত আল্লাহ ৰাব্বুল আলামিনে দেখাই দিব। মোৰ মুখেদি ক'ব নালাগে মই এইটো কৰিছিলো, মোৰ অংগ প্ৰত্যংগ যিটো লাৰাচাৰা কৰিছিল তাতে দেখা পাই কেনে, মই এই কাৰণে উদাহৰণ দি বুজাই আছো সহজ কৰাৰ কাৰণে। আজিৰ যুগৰ এই ভিডিঅ' দি কেনে আমাৰ অপৰাধ, আমাৰ কৰ্ম কিয়ামতৰ দিনা কেনেকে ধৰা পৰিব সেইটো বুজোৱাৰ কাৰণে মই উদাহৰণ দি আছো, যদিও সেম নহয়। আল্লাহ ৰাব্বুল আলামিনৰ ময়দান বেলেগো হ'ব পাৰে, বেলেগো হ'ব, সেইটো আমি সঠিকভাৱে সম্পূৰ্ণ হিচাপে নাজানো, বুজোৱাৰ কাৰণে এই উদাহৰণটো দি আছো। যিয়ে নহওক, যদি আমি এই কথা জানো যে আমাৰ লগত CC কেমেৰা লগোৱা আছে আল্লাহ ৰাব্বুল আলামিনৰ, তেতিয়াহ'লে সকলো বস্তু, সকলো কৰ্ম, সকলো কথা আমাৰ কি হৈ আছে? ৰেকৰ্ড হৈ আছে। আল্লাহ ৰাব্বুল আলামিনে কাল কিয়ামতৰ দিনা এই সকলো বস্তু কি কৰিব? আমাক দেখুৱাব, আমাৰ হিচাপ নিকাচ তাতে ওলাই যাব। প্ৰশ্ন হয়, মই মৰিম আজি, কিয়ামত হ'ব কেতিয়াবা 500 বছৰ পিছত, এইবিলাক কেতিয়া ক'ত বিচাৰি পাব? মই ইয়াতে আছো, গোটেই পৃথিৱীত কিমান মানুহ আছে, মোৰ কথাটো ক'ৰ পৰা বিচাৰি পাব? প্ৰশ্ন জাগে না? উঠে না প্ৰশ্নটো? স্যাটেলাইট নাম শুনা পাইছে? শিক্ষিত মানুহে বিশেষকৈ জানিব। স্যাটেলাইট নাম শুনা পাইছে? স্যাটেলাইট কি বস্তু? আমেৰিকাৰ থ্ৰুত বস্তুটো চলি আছে ওপৰত, আমি ইয়াত প্ৰগ্ৰাম কৰি আছো। তেওঁলোকে ইচ্ছা কৰিলে তেওঁলোকক যদি আমি জনাও আমি ক'ত কোনজন ব্যক্তি কেনে ধৰণৰ ৰূপত বহি আছো, কোনে কি কৰি আছো, সকলো বস্তু ভিডিঅ' তেওঁলোকে স্যাটেলাইটৰ জৰিয়তে আমাক দেখাব পাৰিব। আৰু এইটো তেওঁলোকে 50,000 বছৰৰ পিছতো দেখাব পাৰিব। তেতিয়াহ'লে আল্লাহ ৰাব্বুল আলামিন নোৱাৰিব? নিশ্চয়। মই কৈ আছিলো যে মুমিনসকল কোন? আয়াতত আছে, ইন্নামাল মুমিনুনা আল্লাযীনা ইযা যুকিরাল্লাহু ওয়াজিলাত কুলুবুহুম। মুমিনসকল সেই সকল